নমস্কাৰ, এই ভিডিঅ'টো চাই থকা প্ৰতিজন ব্যক্তিকে মই মোৰ চেনেল জিকে ৱৰ্ল্ডলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে নদীৰ ওপৰত 10টা অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে বহুতো নজনা ইণ্টাৰেষ্টিং কথা জানিবলৈ পাৰিব এই ভিডিঅ'টোৰ পৰা। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে কাষতে থকা বেল আইকনটো দবাই দিব, যাতে মই এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ' আনিলে আপোনালোকে লগে লগে নটিফিকেশ্যন পাই যায়। লগতে ভিডিঅ'টো লাইক কৰিব, কিবা যদি ক'ব লগা আছে কমেণ্ট কৰিব আৰু ভিডিঅ'টো লগ বন্ধুৰ সৈতে শ্বেয়াৰ কৰিব। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে পৃথিৱীৰ ভিতৰত এখনো নদী নথকা দেশ এখনৰ নাম লিখা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চৌদি আৰব। চৌদি আৰব এখন ডাঙৰ দেশ হয়, কিন্তু ইয়াত এখনো নদী নাই। এতিয়া আহক আমি 2 নম্বৰ কুৱেশ্যনটোলৈ যাওঁ। 2 নম্বৰ কুৱেশ্যনটো হৈছে আটাইতকৈ বেছি নদী থকা দেশখনৰ নাম কি? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰাছিয়া। ৰাছিয়াত সৰ্বমুঠ 36খন নদী আছে। এতিয়া আহক আমি 3 নম্বৰ কুৱেশ্যনটোলৈ যাওঁ। 3 নম্বৰ কুৱেশ্যনটো হৈছে ৰামধেনু নদী ক'ত আছে? যিটো কুৱেশ্যন আপোনালোকে থাম্বনেইলতো দেখিছে। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কলম্বিয়া। এই নদীটো কলম্বিয়াৰ আছে। আৰু এই নদীটো এনেকুৱা হোৱাৰ কাৰণ হ'ল ইয়াত থকা বিভিন্ন ৰঙৰ জলজ উদ্ভিদ আৰু ইয়াত থকা কিছুমান শিলৰ ৰঙৰ কাৰণেও এই নদীটো ৰামধেনুৰ নিচিনা দেখা হৈছে। লগতে ইয়াৰ আন এটা নাম হ'ল ৰিভাৰ অফ 5 কালাৰ্ছ। ইয়াক ৰিভাৰ অফ 5 কালাৰ্ছ বুলিও জনা যায়। লগতে ইয়াৰ আৰু এটা নাম আছে, আৰু এই নামটো হৈছে কেন ক্ৰিষ্টেলছ। এতিয়া আমি 4 নম্বৰ কুৱেশ্যনটোলৈ যাওঁ। 4 নম্বৰ কুৱেশ্যনটো হৈছে পৃথিৱীৰ আটাইতকৈ দীঘল নদী কি? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নীল নদী, যাৰ দৈৰ্ঘ্য হৈছে 4132 মাইল। এতিয়া আহক আমি 5 নম্বৰ কুৱেশ্যনটোলৈ যাওঁ। 5 নম্বৰ কুৱেশ্যনটো হৈছে পৃথিৱীৰ আটাইতকৈ চুটি নদী কি? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে ৰু নদী, যাৰ দৈৰ্ঘ্য হৈছে 201 ফুট। এইটো হৈছে পৃথিৱীৰ আটাইতকৈ চুটি নদী। যদি এতিয়ালৈকে আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে আৰু কিবা নজনা কথা শিকিব পাৰিছে, তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু নটিফিকেশ্যন বেলটো অন কৰি দিয়ক। লগতে ভিডিঅ'টো লাইক কৰি দিয়ক, আৰু কিবা যদি ক'ব লগা আছে কমেণ্ট কৰি দিয়ক, আৰু ভিডিঅ'টো নিজৰ লগ বন্ধুৰ সৈতে শ্বেয়াৰ কৰি দিব। এতিয়া আহক আমি 6 নম্বৰ কুৱেশ্যনটোলৈ যাওঁ। 6 নম্বৰ কুৱেশ্যনটো হৈছে পৃথিৱীৰ আটাইতকৈ গভীৰ নদী কি? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কংগো নদী। কংগো নদী পৃথিৱীৰ আটাইতকৈ গভীৰ নদী হয়। এতিয়া আহক আমি 7 নম্বৰ কুৱেশ্যনটোলৈ যাওঁ। 7 নম্বৰ কুৱেশ্যনটো হৈছে পৃথিৱীৰ আটাইতকৈ গৰম নদী কি? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চনয় টিম্পিস্কা নদী, যাৰ উষ্ণতা 45 ডিগ্ৰীৰ পৰা 100 ডিগ্ৰী চেলচিয়াছৰ ভিতৰত থাকে। আৰু এটা কথা মই আপোনালোকক কৈ দিওঁ, এই নদীটো আচলতে এমাজন নদী, যিটো পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদী হয়, তাৰ উপনদী হয়। এতিয়া মই পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদী এমাজন যে হয়, সেইটো মই কুৱেশ্যনটো দিয়া নাই, কাৰণ বহুতে জানে সেইটো, সেইকাৰণে দিয়া নাই। কিন্তু এইটো মই ক'ব বিচাৰিম যে এমাজন নদীৰ উপনদী এইটো নদী হয়, চনয় টিম্পিস্কা নদী, যাৰ উষ্ণতা 45 ডিগ্ৰীৰ পৰা 100 ডিগ্ৰী চেলচিয়াছৰ ভিতৰত থাকে। এতিয়া আমি 8 নম্বৰ কুৱেশ্যনটোলৈ যাওঁ। 8 নম্বৰ কুৱেশ্যনটো হৈছে পৃথিৱীৰ আটাইতকৈ চাফা নদী কি? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে থেমছ নদী। থেমছ নদী পৃথিৱীৰ আটাইতকৈ চাফা নদী হয়। এতিয়া আমি 9 নম্বৰ কুৱেশ্যনটোলৈ যাওঁ। 9 নম্বৰ কুৱেশ্যনটো হৈছে পৃথিৱীৰ আটাইতকৈ ভয়ানক নদী কি? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জামবেজী নদী। এই নদীটো পৃথিৱীৰ আটাইতকৈ ডেঞ্জাৰাছ নদী হয়, আৰু ইয়াৰ কাৰণ বহুতো আছে। ইয়াত বহুতো ডেডলিয়েষ্ট এনিমেল থাকে, লগতে আৰু বহুত এনেকুৱা কাৰণ আছে যাৰ বাবে ইয়াক পৃথিৱীৰ আটাইতকৈ ভয়ানক নদী বুলি জনা যায়। এতিয়া আহক আমি 10 নম্বৰ কুৱেশ্যনটোলৈ যাওঁ। 10 নম্বৰ কুৱেশ্যন, যিটো লাষ্ট কুৱেশ্যন হয়, সেইটো হৈছে বিশ্ব নদী দিৱস কোনদিনা পালন কৰা হয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে প্ৰত্যেক বছৰে ছেপ্টেম্বৰ মাহৰ 4ৰ্থ দেওবাৰে বিশ্ব নদী দিৱস পালন কৰা হয়। যদি ভিডিঅ'টো চাই ভাল পালে আৰু যদি কিবা নজনা কথা শিকিব পাৰিলে, তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে কাষতে থকা বেল আইকনটো দবাই দিব। লগতে ভিডিঅ'টো লাইক কৰিব, আৰু যদি কিবা ক'ব লগা আছে কমেণ্ট কৰি জনাব, আৰু ভিডিঅ'টো নিজৰ লগ বন্ধুৰ সৈতে শ্বেয়াৰ কৰি দিব। আজিলৈ ইমানে, ধন্যবাদ।